আপোনালোক সকলোকে মোৰ এই নতুন ইউটিউব চেনেল প্ৰিয়ংকা ব্লগলৈ স্বাগতম জনালোঁ। আপোনালোকক এটা ৰেচিপি দেখাম, চিকেন ফ্ৰাই ৰেচিপি। আপোনালোক চাগে ঘৰত এইটো ৰেচিপি বনাই খায়, তেওঁ মোৰ ষ্টাইলত আপোনালোকক ৰান্ধি দেখাবলৈ চেষ্টা কৰিম চিকেন ফ্ৰাই ৰেচিপি। তো মই এইটো কেনেকৈ বনাওঁ আপোনালোকক দেখাম বলক, আৰু মোৰ ৰেচিপিটো যদি অলপো ভাল লাগে তেতিয়াহ'লে ঘৰত এবাৰ ট্ৰাই কৰি চাব। তো বলক দেখাম, আহক। মই 300 গ্ৰাম মাংস লৈ লৈছোঁ। তাৰপাছত আপোনালোকে সোৱাদ অনুসৰি নিমখ দি ল'ব। তাৰপাছত মই আদা নহৰু খুন্দি থোৱা পেষ্টখিনি দি দিছোঁ। মই একেলগে আদা নহৰু খুন্দি থৈছিলোঁ, পেষ্টখিনি তাতে দি দিছোঁ। তাৰপাছত আপোনালোকে বেচন দিব, আপোনালোকৰ অনুমানত যিমানখিনি বেচন দিব বিচাৰে সিমানখিনি বেচন দি দিব আপোনালোকৰ অনুমানত। আৰু আপোনালোকে যদি ভাল পায় ময়দাও দিব পাৰে তাতে 1 চামুচ। আৰু তাৰপাছত মই দিছোঁ হালধি গুড়ি 1 চামুচ আৰু কাশ্মীৰী পাউডাৰ 1 চামুচ। তাৰপাছত মই ধুনীয়াকৈ সেইখিনি মেৰিনেট কৰি লৈছোঁ। মেৰিনেট কৰি আপোনাৰ তাতে 1 চামুচ মিঠাতেল আৰু 1 চামুচ নেমু ৰস দি দিব। দি আপোনালোকে 3 মিনিটমান তাত মেৰিনেট কৰি দিব। মেৰিনেট কৰি আপোনালোকে 15 মিনিটমান ঢাকি ৰাখি দিব। অতি সহজতে অতি সোনকালে আৰু কম বস্তুৰে আপোনালোকে এই চিকেন ফ্ৰাই ৰেচিপিটো ঘৰতে ৰান্ধি I used to believe we were burning on the edge of something beautiful, something beautiful. এতিয়া মোৰ কেৰাহীটো গৰম হ'ল, আৰু কেৰাহী গৰম হোৱাৰ পাছত এতিয়া মই চিকেনখিনি দি দিছোঁ। আৰু এতিয়া মই ফ্ৰাই কৰি থাকিম চিকেনখিনি। এনেকৈ মই গোটেইখিনি চিকেন ফ্ৰাই কৰি ল'ম, তাৰপাছত আপোনালোকক দেখাম। Doing just fine before I met you. I drink too much and that's an issue, but I'm okay. Hey, you tell your friends it was nice to meet them, but I hope I never see them again. I know it breaks your heart. Moved to the city and I broke down crying. 4 years no calls, now you're looking pretty in a hotel bar, and I can't stop. No, I can't stop. So baby, pull me closer in the backseat of your Rover that I know you can't afford. Bite that tattoo on your shoulder. Pull the sheets right off the corner of the mattress that you stole from your roommate back in Boulder. We ain't ever getting older. চিকেন ফ্ৰাই ৰেচিপি ৰেডি। চাওক আপোনালোকে কেনেকুৱা লাগিছে দেখিবলৈ। দেখাততো বহুতেই ধুনীয়া লাগিছে আৰু খায়ো বেছি টেষ্টি লাগিলে। তো চাওক আপোনালোকে কেনেকুৱা লাগিছে, আৰু এবাৰ হ'লেও আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। আৰু অতি সহজতে আৰু কম বস্তুৰে সোনকালে এই ৰেচিপিটো বনাই হয়। তো আপোনালোকে এবাৰ হ'লেও ঘৰত ট্ৰাই কৰি চাব। এনেকৈও ৰান্ধি খাব পাৰে। চিকেনখিনিত অলপ টমেটো চচ দি পিঁয়াজ এড কৰি আপোনালোকে ধুনীয়াকৈ ভাজি তেনেকৈও আপোনালোকে খাব পাৰে। এনেকৈ মই যেনেকৈ বনাইছোঁ এতিয়া আপোনালোকে চিকেন ফ্ৰাইও তেনেকৈ খাব পাৰে, আৰু ইয়াত টমেটো চচ আৰু পিঁয়াজ এড কৰিও আপোনালোকে এনেকৈ সুন্দৰকৈ খাব। I used to believe we were burning on the edge of something. ৰেডি। চাওক আপোনালোকে কেনেকুৱা লাগিছে দেখিবলৈ। দেখাততো বহুতেই ধুনীয়া লাগিছে আৰু খায়ো বেছি টেষ্টি লাগিলে। তো চাওক আপোনালোকে কেনেকুৱা লাগিছে, আৰু এবাৰ হ'লেও আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। আৰু ইয়াত আজি ৰামধেনু ওলাইছে। বহুত দিনৰ মূৰত ৰামধেনু দেখা পালোঁ। তো আপোনালোককো দেখাও বোলো ৰামধেনু ইমান ধুনীয়া পৰিৱেশ। চাওক ৰামধেনুৰ ধুনীয়া পৰিৱেশ। ৰেচিপিটো যদি আপোনালোকে অলপ হ'লেও ভাল পাইছে তেন্তে এবাৰ হ'লেও ট্ৰাই কৰি চাব। আৰু মোৰ
ৰন্ধা ফ্ৰাই চিকেন ৰেচিপি ভিডিঅ'টো যদি অলপ হ'লেও ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব তো পিছত আপোনালোকলৈ নতুন নতুন ভিডিঅ' লৈ আহি আছোঁ মই ৰেচিপি ভিডিঅ' তো এতিয়ালৈ যাওঁ বাই বাই